হাই হেল্ল' সকলোকে নমস্কাৰ জনাই আজি আমি আহিছোঁ 1 নং নপাৰা 1 নং নপাৰা কি উদ্যান কয় ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে আমি এতিয়া আহিছোঁ এইবিলাক চাওক একদম গছেৰে ভৰি ভৰা সেউজীয়া পৃথিৱীৰ মাজত আছোঁ আমি য'ত নেকি আমাৰ গেৰেণ্টি দিয়ে খালেগৈডাল দিব আমাক দাদাসকলে এতিয়া আমি একদম আছোঁ সেউজীয়া পৃথিৱীৰ মাজত য'ত নেকি গ্ৰীনাৰ চেনেলটো আজি আমি দি দিম আপোনালোকৰ আগত অসমৰ বনাই ঘূৰি থকা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত আমি আছোঁ য'ত নেকি আমাৰ ঘৰৰ 2-2.5 কিলোমিটাৰৰ ওচৰতে আমাৰ ৰাষ্ট্ৰীয় উদ্যান এখন আছে এয়া কচুগা এয়া মধুৰিআম লৈছে আৰু 2 দিন পিছত মধুৰিআম খাব সকলোৱে কচুগা কিবা ক'ব নেকি মই কোনো কওঁ গিলাও গাছগিলা আমি ফল ফাকাৰ ওলাওটো ল'ব পৰা নাই কেংকে কওঁতে চলিগিলা নখাবা আচ্ছা ঠিক আছে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি মই গছপুলি এডাল ৰুবলৈ অনুৰোধ জনাইছোঁ আৰু এতিয়া আছোঁ মই 1 নং নপাৰা ৰাষ্ট্ৰীয় উদ্যানত আছোঁ চাৰিওপিনে কেৱল গছ আৰু গছ আৰু গছ কেৱল গছে ভৰি পৰিছে আমাৰ পৃথিৱীখন সেউজীয়া পৃথিৱী য'ত নেকি কেৱল গছ থাকিলে মানুহ থাকিব মানুহ থাকিলে সকলো থাকিব গকুল গছ ল'লোঁ গকুলৰ পুলি আৰু আজি আমি ৰুম একদম বঢ়িয়াকৈ ৰুই দিম আজি ভাল লাগিছে কাৰণ এনেকুৱা এটা দিন চাৰিটা লৈছোঁ কৃষ্ণচূড়া গকুল ফুল আৰু এইটো ডিংডিঙা ফুল ডিংডিঙা ফুল লৈছে এই চাৰিডাল লৈছে এয়া চাৰিডাল ই আজি আবেলি ৰুব আৰু আশা ৰাখি ভাল হ'ব বুলি
কি আশা ৰাখিছা ভাল হ'ব বুলি গাছপুলি আজি বিশ্ব পৰিৱেশ দিৱস গাছপুলি ৰুব হয় থেংক ইউ বাই বাই